নমস্কাৰ মোৰ নাম ইমৰান হুছেইন এটা বিশেষ আপোনালোকক তথ্য ইনফৰমেশ্যন দিবলৈ কাৰণে ভিডিঅ'টো বনাইছো শেষলৈকে চাব ঠিক আছে আৰু যদি ভাল পাই ক'ব এনেকুৱা ধৰণৰ জানিবলগীয়া বহু কথা মই আপোনালোকক দিবলৈ চেষ্টা কৰিম এয়া জাস্ট মই পঢ়িফালে পাইছো আৰু হেয়াকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো ফটো কেইখন চাই পেলাই প্ৰথমতে কেনেকুৱা লাগিছে একদম জিভা পানী পৰি গৈছে নহয় জানো ৰঙা ৰঙা একদম লিচু এতিয়া আমাৰ লিচু বতৰ আহিছেও বৰষুণ দিছে সৰু সৰু লিচু ফুল ফুলিছে অলপ দিনৰ পিছত খাব পৰা হ'ব কিন্তু এই লিচু খাইও যে মানুহৰ মৃত্যু হ'ব পাৰে এটা আপোনালোকে বিশ্বাস কৰেনে যোৱা জুন মাহত 2019 চনৰ জুন মাহত তেনেকুৱা এটা ঘটনাই আমাৰ ভাৰতবৰ্ষত হৈ গ'ল এইটো ঠিক আছে ইয়াত দুটা আপোনাৰ মই ইনফৰমেশ্যন দিছো সক বেলেগ বেলেগ মানে নিউজত বেলেগ বেলেগ দিয়ে লাষ্ট শেষলৈকে 111 জন এটো 100 মানে লিচু লগত মেলনিউৰিছ মানে হৈছে আপোনাৰ পুষ্টিহীনতা ঠিক আছে পুষ্টিহীনতা ঠিক আছে মানে আমাৰ সহজ ভাষাত ক'বলৈ গ'লে লিচু খাই পেলে বিহাৰত 2019 চনৰ জুন মাহত প্ৰায় 111 মানে 100 ৰ ওপৰত বাচ্চা বা শিশুৰ মৃত্যু হৈছিল সেইকাৰণে এই ফটোখনত চাওক আপোনালোকে ফটোখনক কিলাৰ লিচি বুলি কোনবা এখন নিউজ পেপাৰত এখন দিছিলে কিন্তু লিচু কেনেকেনো কিলাৰ হ'ল বা লিচু কেনেকেনো ঘাতককাৰী হ'ল ঠিক আছে চাওক এয়া তাৰ ফটো কিছুমান মই কালেক্ট কৰিছিলো গুগলৰ পৰা ঠিক আছে এইটো ইনসিডেন্ট 111 জন মৃত্যু হৈছে ধেমালি নহয় এখন গাঁৱত বা বিহাৰত ঠিক আছে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে ইয়াৰ ৰিজন বা কাৰণ হৈছে এই ফটোখন চাওক এই বাচ্চাটো দেখিছেনে হাড় ওলাই গৈছে ঠিক আছে পুষ্টিহীনতাত ভুগিছে এই শিশুজন আমি পুষ্টিহীনতাত ভুগো বুলি কওঁ মানে তাৰ কাৰণটো বহুত হ'ব পাৰে এক নম্বৰ কাৰণ হৈছে দৰিদ্ৰ বিহাৰ এখন দৰিদ্ৰ ৰাজ্য আমি জানো তাত সকলোৱে সমানে খাবলৈ নাপায় ঠিক আছে দুই নম্বৰ কথাটো হৈছে শিশুৱে খাবলৈ পালেও নাখায় কিন্তু শিশুৱে কিছুমান ধনী ঘৰৰ ল'ৰা-ছোৱালীকো দেখিছো মই ক্ষীণ হয় তেওঁলোকে নাখায় খাবলৈ মন নকৰে তো এনে ক্ষেত্ৰত কি হয় যেতিয়া এই লিচু খাই লিচুত এটা টক্সিন থাকে লিচুত তাক কোৱা হয় মিথিলিন সাইক্লোপ্ৰপাইল লেচাইন ঠিক আছে যেতিয়া এই লিচু খাই ফলে বিশেষকৈ গুধলি যেতিয়া আমাৰ বাচ্চাই লিচু খাই ফলে একো নোখোৱাকৈ ৰাতি শুই যায় সি খোৱা সময়ত ঠিকে থাকে পিছদিনাখন সি ৰাতিপুৱা শুই উঠি তাৰ বমি হয় তাৰ ভৰি হাতবিলাক টানি ধৰে আৰু সুগাৰ লেভেলটো কমি যায় বিকজ অফ দিস এই ইয়াৰ কাৰণে এই টক্সিনটোৰ কাৰণে আৰু এই টক্সিনটোৱে ৰেসপন্সিবল বুলি কৈছে ঠিক আছে এই যে যিটো ঘটনা ঘটিলে যোৱা 2019 চনত তাৰ মেইন কাৰণটো মিথিলিন সাইক্লোপ্ৰপাইল গ্লিচিন বুলি কৈছে আৰু দুই নম্বৰ কাৰণটো হৈছে এই পুষ্টিহীনতা ঠিক আছে এতিয়া কথাটো হৈছে লিচু কি আমি নাখাম নেকি লিচু আমাৰ আমি খালে বেয়া নেকি বা লিচু আমাৰ শিশুৰ কাৰণে একেবাৰে বেয়া নহয় তাৰ ৰিচাৰ্চাৰে কৈছে যে ৰিচাৰ্চ কৰি ফেলে যে এই লিচুৱে আমাৰ এই শিশুসকলক ডাইৰেক্ট হত্যা কৰা নাই ঠিক আছে লিচুৱে ভাল যদি স্বাস্থ্যৱান শিশু হয় তেনেহলে কি হ'ব তাক এই প্ৰবলেমটো নহয় এই প্ৰবলেমটো হয় পুষ্টিহীনতাত ভোগা শিশুৰ কাৰণে বাচ্চাৰ কাৰণে ঠিক আছে এতিয়া হেবুলি আপোনালোকে বাচ্চাকক কি কৰিব লিচু নোখোৱাকে নাথাকিব আকৌ এইটো ভিডিও পাই ফেলে এটা কথাটো হৈছে লিচু খাব লাগে কিন্তু লিচু খাই ফেলে খালি পেটত ৰাতি শুব নালাগে প্ৰথম কথাটো আমি শিক্ষাটো হেতু ল'ব লাগিব যে গধূলি যদি কিবাকে লিচু খায়ও আমাৰ বাচ্চাই তেনেহলে হি স্বাস্থ্যৱানে হওক বা পুষ্টিহীনে হওক বা পুষ্টিহীনতা হওক তাক আমি কেতিয়াও খালি পেটত শুবলৈ নিদিম ঠিক আছে দুই নম্বৰ কথাটো হৈছে আমি শিশুৰ আমি স্বাস্থ্যটো ভালকে লক্ষ্য কৰিম ঠিক আছে শিশুৰ যিটো ডাইট শিশুৱে যি পৰিমাণৰ খাব লাগে হেতু খাইছে নে নাই যদি হি ডাইৰেক্টলি নাই খোৱা তেনেহলে আমি তাক আৰু কি ফুসলাই মেলি কি বেলেগ ধৰণৰ খাদ্য আমি হি ভাল পোৱা খাদ্যত হে ডাইট ব্লাক থকাকে আমি তাক যাতে খাদ্যটো খুৱাব পাৰো তেনেহলে আজি ইমানেই আছিলে এটোৱে আপোনালোকক দিলো যে লিচুৰ বতৰ আহিছে আমি জধে মধে যাতে লিচু নেখাও বা লিচু খোৱাৰ পিছত আমি যাতে এনেকুৱা ভুল কিছুমান নকৰো যাৰ ফলত আমি বিপদত পৰিব লগা হয় ঠিক আছে
নেক্সট আপোনালোকে যদি ভাল পালে ভিডিঅ'টো চাই বা ইনফৰমেশ্যন কিবা পালোঁ বুলি ভাবে তেনেহ'লে কমেণ্ট কৰিব ঠিক আছে তাৰপিছত নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে লৈ আহিম এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ মানে আমি যিবিলাক দৰৱ খাই আছোঁ ঠিক আছে সেই দৰৱবিলাকে যিবিলাক আমি এণ্টিবায়'টিক খাওঁ বা আমাৰ কিছুবা জ্বৰ হ'লে কেতিয়াবা কিবা হ'লে ঠিক আছে এটা সময়ত আমাৰ বডিয়ে কাম নকৰা হয় বেক্টেৰিয়াৰ ফলত যিবিলাক আমাৰ বেমাৰ হয় ঠিক আছে সেই বিষয়ে মই অলপমান কম যদি আপোনালোকে ভাল পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব তেতিয়া মই নেক্সট ভিডিঅ'টো বনাব চেষ্টা কৰিম